বহুতেই জানে সিদ্ধাৰ্থ শৰ্মা ব্যৱহাৰ গতিকে যেতিয়া আৰু বহুতে মই এইখিনিতে কথা এটা ক'ব বিচাৰোঁ বহুত ৰাইজে আমাক কৈছে যে আগতে এই কথাখিনি কেলৈ নকলা এই কথাখিনি আমি যাক ক'ব লাগিছিলে তেওঁলোকক কেতিয়াবাই ক'লোঁ আৰু এই কথাখিনি জুবিন গাৰ্গেও মাজে মাজে নজনা নহয় আৰু আটাইতকৈ হাঁহি উঠা কথা এইটো যে সিদ্ধাৰ্থ শৰ্মা বা গোটেই মেনেজমেণ্ট টিমটোৱে আমাক জুবিন গাৰ্গৰ আগত কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিলে কিন্তু জুবিন গাৰ্গে ভালকে মাতে দাদা যাই গুচি যায় আমাক এনেকে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছিলে ইভেন আমি ক'ৰবাত গ'লে যেতিয়া আমি হোটেলত থাকোঁ আমি কিবা কাৰণত যদি গৰিমা বৌ আৰু ছাৰে আমাক কয় যে অৰ্ডাৰ কৰি খাবা সেই খোৱাৰ বিলটো আমাৰ কেতিয়াবা বেছি যদি হৈ যায় 5 ষ্টাৰ হোটেলত আমি জানো কিমান দাম সিদ্ধাৰ্থে আমাক সেইটো পৰ্যন্ত কথা শুনাই যে ইমান কিয় খাইছ অলপ টাইম বাহিৰত খাই আহিব নোৱাৰিলি ইমান কিয় খাইছ ইমান কিয় এইটো কৰিছ সেইটো কৰিছ এইবোৰ কথা বাৰু আমি ছাৰক নজনাইছিলোঁ কাৰণ এবাৰ আমি দুজনীয়ে জনাইছিলোঁ কলকাতাৰ এখন শ্ব'ত তাৰপিছত চবেই আমাক কমপ্লেইন কৰিছিল যে তহঁতৰ কাৰণে জুবিনদাৰ কি ব্ৰেইনৰ সেইটো বস্তুটো প্ৰেছাৰ পাই গা বেয়া হ'ল তহঁতে অত্যাচাৰ কৰিছ গতিকে আমি কেতিয়াও তেওঁক নকৈছিলোঁ